हेलो गाइस वेलकम बैक टू मोर এটা নতুন ব্লগত মই হুম আহিত আপোনালোকে চাইতে মোৰ চেনেল WY ব্লগ ব্লগটো আজি মানে আহিছো পথাৰত কঠিয়া বাৰী বনাবৰ কাৰণে তো আমাৰ এতিয়াও লাগি আছে আহিছো লগ দিবৰ কাৰণে আজি ভিডিঅ'টো পুৰা মজা হ'ব চাই থাকিব তো আজি আমি বনাম মানে এটা চাংঘৰ টাইপৰ মানে জিৰণি কৰিবৰ কাৰণে তো ভিডিঅ'টো লাষ্টলৈ চাই থাকক গাইস এইখিনিতে মানে কঠিয়া বাৰী বনাম মানে যিহেতু চাহিলিয়াত হাল বাই আছে এতিয়া আৰু এক দুবাৰমান আছে হেৰি মাৰি তাৰপিছত ঘৰলৈ যাম সো গাইস এইটোৱে মানে হৈছে এতিয়া লাষ্ট দুবাৰ তো এইটো মাৰা হৈ গ'লে এতিয়া আৰু নালাগে কঠিয়া বাৰীৰ কাৰণে হৈ যাব গাইস মানে এতিয়া অলপ চলপ হাল চাল মাৰি কিনে মানে এতিয়া ঘৰ যাওঁ এইফালে চাহিলেদি গৈ আছে চাহিল আছে বুবুকাই আছে চাহিলক চিনি পাই চাগে নাজানো চিনি পাই নাপায় যদিও ক'ব নোৱাৰোঁ তো এতিয়া আমি গৈ আছোঁ ভাতত খাই আহিম তাৰপিছত অলপ মানে পথাৰত লাগিম আৰু এতিয়া বাঁহ কাটিব আছে তাৰপিছত মানে এটা আমি পথাৰত জিৰণি ঘৰ এটা বনাম তো সেইখিনি দেখাম আপোনালোকক চ' গাইছ মানে এতিয়া ঘৰ আহিলোঁ ঘৰ আহিকে মানে এতিয়া ভাতত খাই এই গ'ল এই জপৰা গ'ল পৰিলে চ' এতিয়া মানে ভাতত খাই ল'ম তাহত যাম পথাৰ আকৌ তো ভিডিঅ'টো চাই থাকক হয় মানে ঘৰৰ পৰা আহিলোঁ আহিকে এতিয়া আকৌ পথাৰত লাগি গৈছোঁ তো যোন চাংঘৰটো বনাম কৈছিলোঁ এইটো বনোৱা নহ'ব তো ঠুকুনা লৈকে এতিয়া দেউৰা খুলি থুকিব লাগিব এই যিয়ে হওক টাঙন হওক ঠুকুনা হওক ধৰ তো মামাহেঁতি সেই ইয়াত মানে কঠীয়া পেলাবৰ কাৰণে পালেং বনাই আছে গাইছ চাহি লওক চক পুৰা লাগি আছে ইয়ে প্ৰকৃত গাঁৱলীয়া সিয়ে চ' গাইছ এই চক মামাৰ অটতে মানে কঠীয়া ধানখিনি লৈ গৈ আছোঁ এতিয়া মানে সুবিধা হ'ব অট লৈ গ'লে তো গৈ আছোঁ চ' গাইছ মানে কঠীয়া বাৰী বনোৱা ৰেডি হৈ এতিয়া কঠীয়া পেলাবলৈ আছে যিহেতু মানে অটত কঠীয়া লৈ আহিছোঁ চ' এইখিনি কঠীয়া এতিয়া ইয়াৰ পৰা মানে ইয়াৰ পৰা সেই পাৰ লৈ যাব লাগিব চ' লৈ যাওঁ সেইটোকে চ' গাইছ মানে এইখিনি ভিডিঅ' মই আপোনাক একেদিনে দেখুওৱা নাই মানে যেনেকুৱা আজি এদিন কালি এদিন পৰহি এদিন এনেকুৱা 3 দিন কৰি অলপ চিন দেখুৱাইছোঁ চ' বেয়া নাপাব যিহেতু একেবাৰে পূৰা মানে এনজয় কৰা দেখিব পৰা নাই ত' আৰু আপোনালোক কৈছোঁ এখন মানে চাংঘৰ টাইপৰ ঘৰ এটা বনাম ভাবিছোঁ জিৰণি ঘৰ এটা বনাম ভাবিলোঁ তো সেইটো বনোৱা নহ'ব এতিয়া তো এইটো নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম বনোৱা চ' এই ভিডিঅ' চাই আপোনালোক কেনেকুৱা লাগিলে কমেণ্ট কৰি